মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ট পাৰ্থক্য থকা বুলি একদম পাৰ্থক্য আছে মোৰ ঘৰতো এটাও বিদেশী নাই বহুত ডাঙৰ পাৰ্থক্য আছে মোৰ ঘৰতে এটাও বিদেশী নাই যিমানে যি নকওঁ কি আমাৰ দৰে চামৰাই মানুহবিলাক আমি বহি আছো গতিকে পাৰ্থক্যটো আছে ডেফিনেটলি হ'ব ঠিক আছে ধন্যবাদ এটো ৰাজনীতিৰ ক্ষেত্ৰত কৈছিল যে ৰাজনীতিৰ আকাশ পাতাল পাৰ্থক্য ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য মই সংঘৰ্ষ কৰি ইয়ালৈকে আহিছো মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে গতিকে কিমান আপোনালোকে ভাবকচোন কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে তাৰ পিছত মই কত যুজি ইয়ালৈকে আহিছো গতিকে মোৰ যাত্ৰাটো হল সংঘৰ্ষ সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে কিন্তু মেইন পাৰ্থক্যটো হল ঘৰত ভাতৰ থালি কেনেকে খায় এজন ভাৰতীয়ৰ ভাগত তিনিটা ব্ৰিটিছৰ ভাগত কেনেকে ঘৰখন চলে মোৰ এইটোহে অলপ জানিব ইচ্ছা হৈ আছে তেওঁৰ ৰাজনৈতিক যাত্ৰা মই অনুকৰণ কৰিবলৈ বিচৰা নাই আছু পৰা জাম্প মাৰি কংগ্ৰেছৰ পৰা জাম্প মাৰি বিজেপি মই তেওঁৰ ৰাজনীতি মই ইমান তেওঁৰ দৰে পলিটিকেলি ফ্লেক্সিবল নহয় মোৰ এটাহে আইডিঅলজি হ'ল কংগ্ৰেছৰ আইডিঅলজি সেই আইডিঅলজি মোৰ যাত্ৰা আৰম্ভণি সেই আইডিঅলজি মোৰ যাত্ৰা সামৰণি তেওঁৰ দৰে কেতিয়াবা কংগ্ৰেছ কেতিয়াবা আজমল ডাঙৰীয়া ভাল কেতিয়াবা আজমল ডাঙৰীয়া বেয়া কেতিয়াবা বিজেপি কেতিয়াবা শাৰদা কেতিয়াবা কুকি আণ্ডাৰগ্ৰাউণ্ড কেতিয়াবা তেওঁলোকৰ আলফাৰ লগত যোগাযোগ সম্পৰ্ক কেতিয়াবা মাটি কেতিয়াবা লুইচ বজাৰ এইটো কি ষ্ট্ৰাগল ভাই মইতো এনেকুৱা ষ্ট্ৰাগল এইটো কিবা ষ্ট্ৰাগল হ'ল নেকি যিজন মানুহে সদায় ক্ষমতাতে থাকিলে যিজন মানুহে যোনফালে ক্ষমতা তাত ফালে তেওঁ ভৰি দিয়ে তো কি ষ্ট্ৰাগল হ'ল ষ্ট্ৰাগলটো বিৰোধী দলত থাকিলেহে ষ্ট্ৰাগলটো বুজি পাবা ষ্ট্ৰাগল যেতিয়া তোমালোকৰ ওপৰত যেতিয়া পুলিচৰ কেছ ইডি কেছ ইনকাম টেক্স তেতিয়াহে তুমি বুজি পাবা কি ষ্ট্ৰাগল কৰিলে তেওঁতো যোনফালে ক্ষমতা তাত ভৰি দিব যাৰ ওচৰত ক্ষমতা তাৰ ওচৰত যাব তেওঁলোকক মনখিনি কেনেকৈ কোমল কৰিব পাৰে মোৰ প্ৰয়াত পিতৃ মন কোমল কৰি দিলে তো তেওঁ কি ষ্ট্ৰাগল কৰিলে মইতো বুজি পোৱা নাই যদি লুইচ বাৰ্জাৰ শাৰদা ষ্ট্ৰাগল মই এনেকুৱা ষ্ট্ৰাগল নালাগে যদি পলিটিকেলি এটা পাৰ্টিৰ পৰা আনটো পাৰ্টিলৈ জাম্প কৰা সেইটোৱে ষ্ট্ৰাগল মোক এনেকুৱা ষ্ট্ৰাগল নালাগে যদি সদায় ক্ষমতাত থকাটোহে ষ্ট্ৰাগল মোক এনেকুৱা ষ্ট্ৰাগল নালাগে তেওঁৰ ষ্ট্ৰাগল আৰু মোৰ ষ্ট্ৰাগলৰ মাজত যথেষ্ট পাৰ্থক্য আছে আৰে মোৰ ৰাজনীতিটো কৰিব লাগে মোৰ ৰাজনীতি কৰিলেতো 25 বছৰ মন্ত্ৰী বিধায়ক হৈ থাকিব পাৰে বেলেগ কি ৰাজনীতি কৰিব লাগে মোৰ ৰাজনীতিটো সাকসেসফুল ৰাজনীতি নহয় আৰু মোৰ ৰাজনীতি নকৰা মানে বিৰোধী পক্ষত বহা গতিকে তেওঁ নিজে কৈ দিলে যে মই পাৰ্মানেন্টলি বিৰোধী পক্ষত থাকিম তেনেকৈ কৈছেতো তাৰ মানে তেওঁ বিৰোধীত থাকিব আমাৰ চৰকাৰ হ'ব